হয় লোৱা গাহৰিকেইটা মই নিজে বিকি থৈ আহোঁগৈ দেই। বেলেগ বেপাৰী মাতিলে মানে এতিয়া যাতেকে সস্তা দিম বুলি কয়, দামেই দিব নিবিচাৰেচোন। হয় নেকি? যা আকৌ তেতিয়াহ'লে মোৰ কাৰণে যে গাহৰি বিকি কেনে জোতা এযোৰ যে আনি দিব লাগিব আকৌ দেই জানো। হ'ব মই ধুনীয়াকৈ তোৰ কাৰণে যে জোতা এযোৰ আনি দিম বাৰু। খালি তই ঘৰত থাকিবি দেই, কেনিও নাযাবি। হ'ব বাৰু, মই ঘৰতে থাকিম। পাৰিলে মানে সোনকালে মেকে বজাৰ পৰা ঘূৰি আহিব চাবি। মই সোনকালে মেকে ঘূৰিম বাৰু। মোৰ কাৰণে জোতা আনিব, নতুন জোতা পিন্ধিবলৈ পাম। লে কেনে মজা লাগিব বাৰু। কি হ'ল পুতুকণ, ইমান কিলি পাই পাই হাঁহি হাঁহি কথা কৈ আছা যে? কি হ'ল মানে? কিহৰ ইমান জ্বৰ লাগিব লাগে? মোৰ কাৰণে বোলে গাহৰি বিকি কিনে দেউতাই জোতা এযোৰ আনি দিব, সেইকাৰণে জ্বৰ লাগিছে। গছত কঁঠাল উঠত তেল, নখাওঁতে চেল বেল। আনে কি নানে, এতিয়া পৰা ইয়াত জ্বৰডাল চা। মোৰ দেউতা এনেকুৱা নহয় বুজিছা, আনিম বুলি ক'লে আনিবই। তহঁতৰ বুঢ়াটো লিখা চিকতা নহয় নহয়। বৰ ভাল দেউতাইডাল পালে। এদিন কাহানি বা এদিন জোতা এযোৰ আনি দিয়াতে ইমান জ্বৰ লাগিবলৈ নাই নহয়। আমনো সদায় আনি থাকোঁচোন, সদায় পিন্ধিয়ে থাকোঁ। তহঁতৰ লিখা পিন্ধি নোপোৱা যাত নহয় নহয়। শেষা আকৌ বহুত দিনৰ মূৰত এদিন কিবা এটা পালে মানে মনত কিমান জ্বৰ লাগে মইহে জানো আকৌ। তহঁতৰ লিখা ইমান ধনী নহয় যে আমি যেতিয়াও কিনি থাকিবলৈ। সেই খাইতো এতিয়া আহি গলি দে লাইনত। আমাৰ সমান তহঁতি হ'ব নোৱাৰ যদি ইমান জ্বৰ লগাই দেখাবলৈ নাই নহয়। হ'ব দে, বাকী কথা বাদ দেচোন। যি হ'লেও তই কিবা কামত আহিছিলি নেকি আমাৰ ঘৰলৈ? কাম এটাতে আহিছিলোঁ। মোৰ কাম অলপ সহায় কৰিবলগীয়া আছিলে, পাৰিবি না নোৱাৰ? এতিয়া যে যাব নোৱাৰোঁ, দেউতা এতিয়া ওলাই গৈছেহে। পাছতলৈ পাৰিম, মানে দেউতাই অহাৰ পাছত আৰু। মই তহঁতক সেইকাৰণে বেয়া পাওঁ আকৌ। কিবা এটা কামত যদি বিচাৰি আহোঁ, নোৱাৰো যাবলৈ, পাছত যাম এনেকৈ কৈ দেখিয়ে তহঁতৰ ভাল নালাগে মোৰ। ঘৰত মানুহ নাই নহয়, নহ'লে নাযাওঁ বুলি কৈছোঁ নে কি? যামেইচোন। ঘৰত এতিয়া মানুহ নহ'লে মানে এতিয়া হাঁহ কুকুৰা গৰু ছাগলী এইবোৰতে চাব কোনে কচোন? হ'ব এনে ৰখি ৰখি কথা কৈ দেখুৱাব নালাগে। যাবলৈ মন নাই যে কি বুলি কয় আৰু। এই গাঁঠিটো যে ইমান বুজি নাপায় তাই। ঘৰত মানুহ নাই বুলি কৈছোঁচোন, নহ'লে নোযোৱাকৈ থাকিম নে কি? যাম বুলি কৈছোঁচোন পাছত গ'লে নহ'ব নে কি তাৰমানে? নহ'ব, পাছত গ'লে নহ'ব দেখি এতিয়া বৈ বুলি কৈছোঁ ঘৰত। পাছত গ'লে নহ'লেও নোৱাৰোঁ দেই এতিয়া যাবলৈ। মই বেয়া পালোঁ পাই থাক। তহঁতৰ বিচাৰি চাবৰ ঘৰলৈ অহাটোৱে মোৰ গণ্ডগোল। কিবা এটা কৰি দিব ক'লো, কৰি দিব নোৱাৰে। কেতিয়াবা আমকো সহায় কিবা বিচাৰিব যাবি যে চাবি তেতিয়া পাবি মজা। ঘৰত মানুহ নাই বুলি ক'লেও বুজি নাপায় পাই। কেনেকুৱা মানুহ, এনেকুৱা মানুহ থাকে না। মই কিবা নেযাম বুলি কৈছোঁ, নেযামেইচোন। পাছত হ'লে মানে যাব পাৰোঁগৈ, এতিয়া আকৌ মোৰ ঘৰত মানুহে নাই কৈছে আকৌ। হ'ব চাম নহয় এদিন তোক ৰ। বাদ দিয়াহে, মূৰ্খৰ লগত মূৰ্খ হৈ লাভ নাই। দেউতাই ভালে ভালে ঘৰ পালেহি হয় আৰু দেই। গাঁঠিটো ইমান দেৰি কৰিলেগে যে, সোনকালে আহিবলৈ ক'লো। কি হ'ল? পুতুকণক মাতিবলৈ কৈ কিনে ইমান দেৰি কৰিলেগে যে? পুতুকণ নাহিলে নেকি এতিয়া? নাহে বোলে, আহিব নোৱাৰে, ঘৰত মানুহ নাই হেনো। বাপেকে গাহৰি বিকিবলৈ গ'ল বজাৰত। সেইকাৰণে কৈছিলোঁ যাব নালাগে বুলি মাতিবলৈ, লাজ পাই আহিলিতো। ৰচোন কেতিয়াবা আহিব যায় নেকি? একদম ঠাইত ছুটি নেখা, গমেই পোৱা নাই সিহঁতি। গেলা কঠীয়া সজাল ধৰিছে যে, ভিক্ষাৰী চবে পাত্তাই নিদিয়ে এতিয়া। ৰচোন ৰ। এতিয়া কাম দুটাই কৰিব লাগিব কম, পুতুকণেতো নাহিলেই। মোৰ বৰ কঁকাল বিষাই দেই, মই নোৱাৰোঁ, পাৰিলে অকলে কৰ তই। বুঢ়া মই অকলে পাৰোঁ নে কি? থাকক পাই এনেকে কৰি থাকক, মোৰ দৰকাৰ নাই। পাছতকে মই যাম, মই মাতি থৈ আহিমগৈ। কেনেকেনো নাহে চাওঁচোন। নালাগে দে বুঢ়া গৈ থাকিবলৈ, আমাৰ ভিক্ষাৰী চবৰ ঘৰৰ পদূলি গৈ থাকিবগৈ নাই আৰু। কামটোতো নকৰিলে নহ'ব নহয়, এতিয়া থাকি যাবচোন তেতিয়াহ'লে। কাৰোবাক পইচা দি হাজিৰাকে লগাব লাগিব। সিহঁতক তেতিয়াহ'লে পইচা দিম বুলি ক'ব লাগিছিল আকৌ। পাছত নিদিলোহেঁতেন। প্ৰথমে কথাই আহিব লাগিছিলে পইচা দিম বুলি। তই তেতিয়াহ'লে যাবি, পইচা দিম বুলি কবি, আহিব যে কাম কৰিব কৰি কিনে তাৰপিছত পইচা নিদিয়াকে পঠিয়াই থৈ দিম, গম পাব। সেইটোৱে কৰিম। মই যাম, যাই কিনে মাতি থৈ আহিমগৈ, তাৰপিছত কাম লাগিব যে পইচা নিদিমে। যাবি তেতিয়াহ'লে, মোক যা বুলি অকণমান ধৰিবা, নাযাওঁ সিহঁতৰ ঘৰলৈ মই আৰু। সিহঁতৰ কথাবোৰ শুনিলে মোৰ বিৰাট যে খঙে উঠে। ৰচোন, বুদ্ধি কথাকে মাতি লৈ আহিমগৈ, তাৰপৰা দিম চুঙা চাই সোপাহঁতক।